সুকুমার দেবনাথ জিন্দাবাদ, সুকুমার দেবনাথ জিন্দাবাদ, বিপিএম জিন্দাবাদ, বিপিএম জিন্দাবাদ। মানে আমার চিথিলা নিবাসী সুকুমার দেবনাথে আমার এই চকাপাড়ার শক্তি আশ্রম নিয়ারের রাস্তাটো মোর সন্মুখৰ এইটো কৰি আছে। তেখেতে কোনো জনপ্ৰতিনিধি মানে ইলেক্টেড নহয়, বৰ্তমান এখেতে ৰাইজৰ কাম কৰি আছে। গতিকে মই এখেতৰ দীৰ্ঘায়ু কামনা কৰোঁ, যাতে এনেকুৱাকৈ কাম কৰি ৰাইজৰ যাতে সকলো মংগল কামনা মানে কৰিব পাৰে। মোটামুটি 200 মিটাৰমান হ'ব না বেছি হ'ব? হ'ব মোটামুটি। আৰু ৰোডটো আমাৰ মানে বহুদিন হ'ল, মানে বহুত EM GM বহুত আহি গ'ল, কিন্তু কাম মানে খালি কয় কিন্তু নকৰে। এখেতে ইমান ভাল মানুহ, মানে আমি মানে গৈ কোৱাৰ পিছত 15 দিনত আমাক টাইম দিছিল, কিন্তু 15 দিন যোৱাই নাই। তাৰ আগতে আমাৰ কামখিনি কৰি দিছে। চেনগেবেল প্লাছ এই RCC মানে এইটো ঢালাই কৰি একদম পাকা কৰি বনাই দিব আৰু কি, যাতে আমাৰ ৰাইজৰ সকলোৰে সুবিধা হয়। মোটামুটি কমেও 50 বছৰ যাব। আমি বিৰাট মানে আনন্দিত আৰু কি সকলো ৰাইজৰ তৰফৰ পৰা। আৰু BPFৰ পৰা মানে থিয় হোৱাৰ কথা আছে আমাৰ এইটো ফকিৰাগাঁও সমষ্টিৰ পৰা। এখেতে যদি জিতে তেনেহ'লে আৰু ৰাইজৰ বহুত ধৰণে উন্নতি হ'ব। গতিকে মই কামনা কৰিলোঁ যাতে তেখেতক ভোট দি জিকাই দিয়ে। আৰু আপোনালোকে সঁহাৰি দিব নেকি? হ্যাঁ, আর মই তো দিমে সঁহাৰি, আমার মানুহে সঁহাৰি দিব। সকলে আমি রাইজ মানে একেদর হয়ে আছো আর কি। এই চোকাপাড়া গাঁৱৰ ৰাইজৰ অনুৰোধ মৰ্মে চিথলা নিবাসী বিশিষ্ট সমাজসেৱক সন্মানীয় সুকুমাৰ দেৱনাথক এই গাঁৱৰ ৰাইজে নিমন্ত্ৰণ কৰে। আৰু এই গাঁৱত অহাৰ পিছত এই গাঁৱৰ যি যাতায়াতৰ ব্যৱস্থাটো বিশেষকৈ জৰাজীৰ্ণ অৱস্থাত আছিল, আৰু সেই জৰাজীৰ্ণ অৱস্থাৰ ৰাস্তাৰ প্ৰতি সঁহাৰি জনাই ৰাইজৰ অনুৰোধ মৰ্মে আজি সেই কামৰ প্ৰতিশ্ৰুতি আজি 1 সপ্তাহ আগত দিছিল। আৰু প্ৰতিশ্ৰুতি মৰ্মে আজি সেই কাম নিশ্চয় আপোনালোকে দেখাই পাইছে, আজি শুভ আৰম্ভ কৰিবলৈ সক্ষম হৈছে। আৰু এই কামক নিশ্চিতভাবে আমি শলাগ দিবলৈ আগবাঢ়িছোঁ। আমাদের রাস্তাটার জন্য আর কি দিছে, এটা ভালোর জন্যই দিছে। আগে যখন খারাপ ছিল আর কি, এখন তো ভালোর জন্য আর কি দিছে। এখন ভালো হইতেছে যখন, তো এখন সবারই সুবিধা, এখন তো আর কেউ অসুবিধা না। তো এটাই আর কি বলবো। রাস্তাটা যে বানায় দিতেছে না, ওইটাই রাস্তা। হ্যাঁ, ওনার জন্য ধন্যবাদ। আমাদের সুকুমার দেবনাথে আমাদের রাস্তাটা ভালো করে বানায় দিতেছে, তার জন্য বহুত বহুত ধন্যবাদ। আগে খারাপ ছিল রাস্তা, এখন বহুত ভালো হয়েছে। আর আশীর্বাদ করি ওনারে ভোট দিয়ে আমরা জয়যুক্ত করিয়া আরও ভালোই জানি হয়। কৈ আছোঁ, আমাৰ এই হাইৱে ৰোডৰ পৰা আমাৰ ইটো ৰাস্তা যেনেকা বেয়া, মানে ইয়াত বহুতেই আহিছিল, EM আহিছে, GM আহিছে, বহুত আহি খালি কোৱাৰ ভিতৰত কৈ যায় আমি ৰাস্তাটো বনাই দিম। ওই বনাই দিমেই আছে। আজি কিমান দিন হ'ল? মোটামুটি আমাৰ 50 বছৰমান আগতে অলপ কি আহিছিল, চেংচন আহিছিল, এইখিনি আমি ৰাইজে মিলি কোনো ৰকমকৈ মাটি কাটিছোঁ। ইয়াৰ পিছত আৰু একো কৰিব পৰা নাই, খালি আহে আৰু যায়। ভোটৰ সময়ত আহিব, লোভ দেখুৱাব, কিন্তু ভোট গ'লে গ'ল। আৰু যি হোক, এতিয়া আমাৰ মাননীয় সুকুমাৰ দেৱনাথ তেওঁ কোনো প্ৰতিনিধি এতিয়াও হোৱা নাই, যিহেতু তেওঁ নিজৰ পকেটৰ ব্যক্তিগত পকেটৰ পইচা দি আমাৰ এই যে ৰোডটো বনাই দি আছে। মোটামুটি 1 ফুট ঢালাই দি, চেনগেবেল ফেলাই 1 ফুট ঢালাই দি যে বনাই আছে, তাৰ কাৰণে আমি নিতেও আনন্দিত আমাৰ ৰাইজ চকাপাড়া গাঁৱৰ। আৰু আমি আশা কৰোঁ যে সি BPFৰ থ্ৰুত থেকে এইবাৰ EMত দৰাব। তা আমি যেনেকৈ হোক আমি তাক জয়যুক্ত যে কৰিব লাগিব, এইটো খাটাং আৰু কৰিমেই আমি, এইটো আমি প্ৰতিশ্ৰুতি দিছোঁ আমাৰ চকাপাড়া গাঁৱৰ পৰা। রাস্তা খুব ভালো করে দিবা লাগবে সুকুমার রায় না দেবনাথ, ভালোই হয়েছে, ভালোই হয়েছে। আরও আমার ওদের ভিতরে রাস্তাগুলো দিবে লাগছে,
তে আমার শীতবেলা দিছে খালি আমার আশা করি কিন্তু আমার অতি ঢালাই দিয়ে নাকি চৌকাপাৰা ৰাইজে আমাৰ তাত গৈছিল আমাৰ ঘৰত মোৰ ঘৰ চিতলা বজাৰ সুকুমাৰ দেৱনাথ মোৰ নাম যাই ৰাইজে মানে এটা ৰাস্তা আছে সিহঁতৰ ঘৰৰ সন্মুখ দিয়া PWD ৰাস্তাত উঠিছে সেই ৰাস্তাটো একদম বহুত জৰাজীৰ্ণ হৈ আছিল আজি মোটামুটি 5-7 বছৰৰ পৰা তো কোনেও বনোৱা নাই চৰকাৰৰ পৰাও বনোৱা নাই তো সিহঁতে কৈছে দাদা আপুনি যদি বনাই দিয়ে তে আমাৰ বহুত হেল্প হ'ব সেইকাৰণে আমি আহিছোঁ আহি চালোঁ বোলে হে ৰাস্তাটো একদম বহুত বেয়া হৈ আছে স্কুলে ছাত্ৰও যাব নোৱাৰে মানে মানুহটো বাদেই দিয়ক ছাত্ৰ যিমান ছাত্ৰ আছে ইমানো যাব নোৱাৰে তাৰপিছত মই আহি ৰাস্তাটো কৈছোঁ বনাই দিম তো বনাই দিয়াৰ পিছত কালি আহিছিলোঁ যোৱাকালি আহি এই ৰাস্তাটো প্লেন কৰি চেণ্ট গেব্ৰিয়েল দি তাৰপিছত ৰোলাৰ মাৰি দিলোঁ JCB দিয়ে লেভেল কৰি দিলোঁ দিয়াৰ পিছত আজি এইটো মানে পুৰা ৰাস্তাটো মানে ঢালাই চিচি ঢালাই কৰি আছোঁ সেই ঢালাইৰ মোটামুটি 10 ইঞ্চি হাইট কৰি ঢালাই কৰি আছোঁ 10 ইঞ্চি ইনটু 12 ফুট তাতে মানে ৰাস্তাটো ক্লিয়াৰ কৰি দি যাম এতিয়া মানে ৰাস্তাৰ কামখানি কৰি মোৰো ভাল লাগিছে ৰাইজেও ভাল পাইছে তো ভৱিষ্যত এনেকৈ কাম আৰু আমি কৰি থাকিম ৰাইজৰ হেল্পৰ কাৰণে হ্যাঁ যিমান পাৰোঁ কৰি থাকিম এইখানেই কথা আজকের দিনে যেদিন টিকিট পাবো সেদিন আমি ক্যান্ডিডেট কিন্তু আজকের দিনে সাধারণ কর্মী তো কর্মী হিসাবে আমাকে মানে চিফ স্যার আরও রবিরাম স্যার দুজনে ডাকছিল ডাইকা একটা দায়িত্ব দিছিল দায়িত্বটা এটাই মানে বলছিল আমাদের ফকিরগ্রাম সমষ্টি 4 বার আমরা জিততে পারি নাই আর 4 বার এই জন্যই জিততে পারি নাই মানে আমাদের যাদেরকে আমরা মানে টিকিট দেওয়া হয়েছিল মানে প্রার্থী হিসাবে কিন্তু তারা সাকসেস করতে পারে নাই এই জন্যই পারে নাই হয়তো গ্রামে গ্রামে যায় নাই মানুষকে বুঝায় নাই তারপরে মানে কিছু এরকমও আছে কোনো গ্রামে ঢোকে নাই আমার